নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৱন আৰু আমাৰ পাৱাৰ নিউজ ইউটিউব চেনেললৈ তোমালোকৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ অসমীয়া সাহিত্যৰ পৰা কেইটামান মোষ্ট MCQs। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কুৱেশ্যন 1, প্ৰথম অসমীয়া কটক কবিতাৰ ৰচক কোন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, যতীন্দ্ৰনাথ দুবৰা। কুৱেশ্যন 2, নামঘোষাৰ ৰচক কোন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন এ, মাধৱদেৱ। কুৱেশ্যন 3, মাধৱদেৱৰ নাটকবোৰক কি বুলি কোৱা হয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন বি, ঝুমুৰা। কুৱেশ্যন 4, প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কোনে কৰিছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, যতীন্দ্ৰনাথ দুবৰা। বন্ধুসকল, কুৱেশ্যন 5, মাধৱদেৱে সৃষ্টি কৰা প্ৰতিমাখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন ডি, গুৰু প্ৰতিমা। বন্ধুসকল, কুৱেশ্যন 6, শংকৰদেৱৰ কোনটো গ্ৰহক অসমৰ মোচাক বুলি কোৱা হয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, কীৰ্তন। কুৱেশ্যন 7, শংকৰদেৱৰ শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, মহেন্দ্ৰ কন্দলী। কুৱেশ্যন 8, অসম ৰত্ন উপাধি লাভ কৰা প্ৰথম অসমীয়া কোন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, ডক্টৰ ভূপেন হাজৰিকা। বন্ধুসকল, মনত ৰাখিবা ডক্টৰ ভূপেন হাজৰিকা অসম ৰত্ন উপাধি লাভ কৰা প্ৰথম অসমীয়া। বন্ধুসকল, কুৱেশ্যন 9, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, জোনাকী। কুৱেশ্যন 10, শংকৰদেৱে তেওঁৰ ৰচনাত কোনটো ভাষা ব্যৱহাৰ কৰিছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, ব্ৰজাৱলী। বন্ধুসকল, মনত ৰাখিবা শংকৰদেৱে তেওঁৰ ৰচনাত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। কুৱেশ্যন 11, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। বন্ধুসকল, মনত ৰাখিবা লক্ষ্মীনাথ বেজবৰুৱা জোনাকীৰ প্ৰথম সম্পাদক আছিল। কুৱেশ্যন 12, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন বি, ল'ৰা বন্ধু। কুৱেশ্যন 13, প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, অসমীয়া আৰু ইংৰাজী অভিধান। বন্ধুসকল, কুৱেশ্যন 14, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি, মোৰ জীৱন সুবৰণ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখাও নতুন এক ভিডিঅ' লৈ। বাই।